কৰিছোঁ গাড়ী ঘৰৰ পৰা আহিলোঁ ঠেলা তাত দৌৰি আহি পাবিহি দে এইটো ডাউন নেকি বোলে আবুলে সদায় ডাউনে পায় এইখিনি হ'ল কাজলি এই যে কাজলি পিছফালে কিলাটো পিছফালে এই যে মোগলৰ যে যুদ্ধ হৈছিল কাজলি এনেই বাৰুদবিলাক এতিয়াও আছে গোলা টোপবিলাক এতিয়াও আছে এই গাঁওখনৰ মানুহ মাটি খান্দোতে ওলাইছে জাহাজ ফেক্টৰী আছে জাহাজ এফালেদি যায় ন মায়ে ফুৰি আহো গোবৰ্ধন বজাৰ নগাঁও 95 এফালেদি নগাঁও যাব পাৰে মৰিগাঁও যাব পাৰে আমি আহি আছোঁ এতিয়া বৰ্তমান পবিতৰালৈ ধাবাই ধাবা আৰাম কোন ৰাস্তা ৰাস্তা নহয় মানে এইফালে সৰু মাটি ৰাস্তা আছে গৈ থাকিব মানে আলি টাইপ চনকাৰ ৰাস্তাটো দেখুৱাই দিম আজি মানে ব্লগ ভাল হয় ইমান ধুনীয়া দেখি আছে আমাৰ ৰহা ফালে নাই ন মজা লাগিছে কাঠ লগালে জুইটো যাব ইয়াত কিমান শ্বুটিং শ্বুটিং ইয়াৰ পৰা আনিছে গণেশ মন্দিৰ চাওক এইটো মাটিৰ তলত আছে মানে এইটো এনেকুৱা ডেঞ্জাৰ মন্দিৰটো তোমাৰ ইয়াতে মানুহে ওচৰতে নিজৰ গাঁৱতে কোনো দেখা নাছিল ওচৰত নিজৰ মানুহে দেখা নাছিল এটা মানৱ সপোনত দেখুৱা কিন্তু য'ত বিচাৰিলে ইয়াতে গ'ল এই পাছফালে থাকি গ'ল কি মন্দিৰ ইমান সলি কিবা হেৰি আমাৰ মানে এই যে ভকতবিলাক থাকে কিবা সেনেকুৱা নিচিনা মজা ঠাই কিন্তু এই চব ধূলি তাত চনকালে যোৱা এইটো ৰাস্তা এটা এতিয়া কেনেকুৱা মনত মায়ং বজাৰ এইফালে মৰিগাঁও মায়ং বজাৰ এইফালে দি যায় মানে ফাটি যাব আমি পবিতৰালৈ যাম এতিয়া অঁ এই আগত গৈয়ে লগে লগে এখন মায়ং বজাৰ এতিয়া আমি ৰজা মায়ঙত সোমালোঁ মাস্ক আনিলোঁ নহয় ৰজা মায়ং বোলে এইখন তান্ত্ৰিকতে বিচাৰোঁগৈ কি জাম্পিং কি জিলা আছিলে আমি ফাইনেলি পাই গ'লোহি পবিতৰা এইটো মেইন গেট এইটো ন নহয় মেইন গেট আগত পবিতৰা ৰাস্তা
লাগিব জলটো চব ইয়াতে আছে চাই লোৱা এফালে কি খোজকাঢ়ি যাব লাগিব এইফালে নহয় মেইন গেটটো ইফালে এইটো মেইন গেট নহয় হয় মেইন গেটত দি অহা হয় সেয়াই মেইন গেটত দি অহা হয় ভালকৈ দেখা পালোঁ হয় আমি বৰ্তমান পবিতৰা পাই গ'লোঁ পবিতৰা অভয়াৰণ্য এখন চাইনবোৰ্ড থক এইফালে এটা মানুহ আহিছে বহুত মই ফাৰ্ষ্ট টাইম আহিছোঁ এইখন নেকি দলংখন অঁ এইখন ওলোমা দলং হয় আমি এতিয়া ভিতৰলৈ যাবলৈ নোৱাৰিম বন্ধ কৰি থৈ দিছে তলা মৰা হৈ আছে যাব পৰা ভাল আছিলে ন যাবলৈ নোৱাৰোঁ চাওক পৰিৱেশটো কি হাডুক ওলোমা আহি পাইছোঁ ক্লাছটো জ্বলি আছে তো আহিছোঁ আপোনালোকক অকণমান মই শ্বেয়াৰ কৰিম ভিতৰত সোমাব নোৱাৰিম এখন হৈছে দলংখনৰ ভিতৰলৈ সোমাই যাব নিদিয়ে দলা মৰা হৈ আছে কিবা টাইম লৈ চাগে খোলে তো অকণমান মই দলংখনৰ তলৰখন কলং হয় নে কপিলি হয় নাজানো এইখন কি হয়নো পুখুৰী নে কিবা পতা নেহি না এইখন দলং চাওক ওলোমা দলং কি মজা লাগিছে মই এনেকুৱা দলঙত উঠি পোৱা নাই ফাৰ্ষ্ট টাইম আহিছোঁ বহুত ভাল লাগিছে সিটো হাতী এইটো হাতী সেইটো হাতী চাওক দুটা আছে তাত মাউত আছে অকণ ইফালে যাওঁ তেতিয়াহে দেখা পাম এয়া চাওক এয়া পৰিৱেশ বহুত বেছি ভাল লাগি আছে আমি এইবোৰ কি হয় মই ভালকৈ নাজানো বাৰু কিহৰ অফিচ হয় এইটো চাগে ৰাতিপুৱা সময়ত দিয়ে বুজিছা হাতী চাফাৰীটো যে চাওক কেনেকুৱা লাগিছে জনাব পাই গৈছোঁ আমি ফাইনেলি মেইন জেগাখিনি এতিয়াও দেখাই নাই অকণমান দেখিছোঁ আৰু কি মজা বে এয়া হাতী এইফালে সেইটো হাতী মানে বহুত বেছি ধুনীয়া পৰিৱেশ এটা আমি ইয়ালৈ আহিলোঁ এতিয়া আমাক মাতি দিছে ইয়ালৈ সোমাব নিদিয়ে চাগে আমি ফটাফট আহি আছোঁ এতিয়া ওলাই যাওঁ ইয়াতে ৰাতিপুৱাহে বোলে খোলা থাকে কিন্তু আমি ভাটি পেলাই আহিলোঁ বেড লাক আমি একোৱে দেখা নাপালোঁ একো দেখা নাপালোঁ চিপছকে খাইছোঁ আমাক ঘূৰি নিদিব দেখা নাপাব ন ইমান দূৰ এইবিলাক ঘনচিৰিকা আৰু ডাঙৰ বৰটো বিলাকেতো দেখাই নাই আমাৰ ময়ূৰ চৰাই বুলি কয় ময়ূৰ চৰাই হা পবিতৰা মেইন এৰিয়া এইটো মেইন গেটে নাই দেখোন পিকনিক খাবলৈ ইয়াতে বহে মানুহ এখন কি কলং হয়নে কি গৌৰাংগ নদী গৰঙা নদী পানীখিনি সেউজীয়া পবিতৰা নহয় পবিতৰা ভিতৰত আছে এতিয়া ঘৰ দেখা পাবা আৰু এই আপোনাৰ ঘৰ দেখা পায়
আছে এইটো ঘৰ ঘৰ দেখা পাবা বনৰীয়া এইটো ঘৰ এই এই মাজত বগাকে এইটো এইটো ঘৰ ঘৰবিলাক এনেকুৱা নহয় মাটিত বাগৰি থাকে মোবাইল পৰিলে কিন্তু বৰ বেয়াকে পৰিব বেলেগ কথা ফটোটো নাহিব নহয় দিয়া আমি এটা ৰং অকণমান চাওক ভিতৰৰ ফালে যাব নোৱাৰি ইয়াৰ পৰাই চাব লাগিব বহুত সুন্দৰ পৰিৱেশ পবিতৰা অভয়াৰণ্যৰ এয়া চাওক পৰিৱেশ কিমান ধুনীয়া লাগিছে আঁতৰৰ পৰাই দেখিছোঁ ওচৰৰ পৰা দেখা নাই এইফালে গড় আছে গড়বোৰ এতিয়া মই ইয়াৰ পৰা মানে জুম কৰিলেও দেখা নাপাব বহুত দূৰত আছে চাওক আঁতৰৰ পৰাই পৰিৱেশটো দেখাইছোঁ বেছি ভাল লাগিছে এখন দলং এইডালতহে ফটো উঠিব ভাল ধুনীয়া আহিছে ন নাই তো আমি পবিতৰাৰ পৰা আহিছোঁ এতিয়া ভালকৈ একো চাব নাপালোঁ আঁতৰৰ পৰা গড় এটা দেখিছোঁ আৰু হাতী দেখিলোঁ ভালকৈ দেখাব নোৱাৰিলোঁ আপোনালোকক তো আমি এতিয়া এইটো ৰাস্তাতে যাওঁ আৰু কি কি আছে মই দেখাম পৰ্যটকে ধুনীয়া দেখি আছে কি মজা বিবাহ কি লাগে এনেকৈ শ্ল' কৰি দিয়ক না অকণমান নাই ৰখাই দিয়ক ব্লগ বনাই টকাটো দিব আমি দুশ টকা পানী এতিয়া হা চাই দে মই আম দেখিছোঁ মই ৰ বুলি কৈছোঁ বহুত ডাঙৰ মন্দিৰ গৰঙা মন্দিৰ পতা মন্দিৰ তো এয়া চাওক গৰঙা মন্দিৰৰ কিছু দৃশ্য বহুত বেছি ভাল লাগি আছে চাওক পৰিৱেশটো কিবা ৰাম আছে ৰাম কৃষ্ণ আছে চাগে এইটো কোৱাৰ্টাৰ চোৱাৰ্টাৰ হ'ব চাগে না এইবিলাক কিবা পাৰ্ক আছে নি OMG
পৰিৱেশ চাওক আৰু কিন্তু বহুত বেছি ভাল লাগিছে হয় এই সেই দলংখন যে সৰি দলংহে আহিছে অথনি নদীখন যে এখন চাগে আপলোক হৈছে হয় তো পিছফালে হেৰিয়ে আছিলে কি নদীখনৰ নামটো মই কিবা এটা আছিলে পাহৰি থাকিলোঁ তাতে ফটো চটো উঠিলোঁ উঠি দি আহিছোঁ বাৰু এই গৰঙা নৈ নে কিবা আছিলে হয় নামটো পাহৰি থাকিলোঁ নামটো কি আছিলে তো ফটো তুলিছোঁ ভেৰি নাইচ ফটোটো ভিডিঅ' হৈ আছে তো আমি ইয়াৰ পৰা যাওঁ আৰু কেনি যাওঁ ৰাস্তাটো দেখাম বাৰু বিশেষ একো দেখুৱাব নোৱাৰিলোঁ তাৰ কাৰণে চৰি বাকী আৰু আমি ইয়াৰ পৰা ওলাইছোঁ এতিয়া মন্দিৰ আমি ওলাই আহিছোঁ এতিয়া আৰু এইফালেদি যাম প্ৰব্লেমত আহিছোঁ যিহেতু চাওক ইয়াৰ পৰিৱেশ একদম গৈ পলাও খাবলৈ পাব লাগিব আমি এতিয়া ঘুগুনি খাব ওলাইছোঁ দেই ঘুগুনি আৰু চিকেন পকৰা খাব এগৰাকীয়ে মই খাম ঘুগুনি আৰু ভেজ পকৰা তোমালোকে ইমান লেধাৰি কৰি থাকিলে কিন্তু চিকেন পকৰা আৰু ভেজ পকৰা চিকেন এটা আৰু ভেজ এটা বইল পানী বইল পানীয়ে খালে আমাক বইল পানীকে খাইছে আৰু তাই কালি মূৰ্তি এটা চাবলৈ কিমান ডাঙৰ কালি মূৰ্তি এটা নাপায় মানুহ আজি মানুহটোৱে ভাল তো আমি ঘৰ পাই গ'লোহি ঘূৰি ফুৰি আহি 3 ঘণ্টা লাগিলে আমি ঘূৰি কৰি আহোঁতে বহুতে মোক ইনচাল্ট কৰি আছে তো আমি ঘৰ পাই গৈছোঁ 3 ঘণ্টা লাগিলে ফুৰি কৰি আহোঁতে কি কি দেখিলে আপোনালোকে কি কি দেখিছোঁ কি দেখাইছোঁ এতিয়া ঘৰত তলা লগোৱা জেঠাই ক'ত গ'ল গম নাপাওঁ তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই